আমাৰ এইটো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আমাৰ CWCত সিদ্ধান্ত হৈছিলে যে 10খন জিলাত হাগ্ৰামৰ মহিলাৰী ডাঙৰীয়াই তেওঁৰ নেতৃত্বত 10খন সভা হ'ব। আজিৰ পৰাই আৰম্ভ কৰিছে, মাত্ৰ 8 দিন আগতে আমি সিদ্ধান্ত লৈছোঁ। আজি আগবেলা আমাৰ ওদালগুৰি জিলা সমিতিৰ এনেকুৱা ধৰণৰ সভা, ইয়াতকৈও ভাল সভা এখন হৈছে। আৰু আমাৰ খৈৰাবাৰীত ভেৰগাঁও জিলাৰ যিখন সভা, সেই সভাখন অনুষ্ঠিত হৈছে। আমি আনন্দিত যে হাগ্ৰামৰ মহিলাৰী ডাঙৰীয়াই সিদ্ধান্ত লৈয়ে ৰাইজৰ মাজলৈ আহিছে। আমি কেইবাটাও কাৰণত এই সভাবিলাক পাতিছোঁ। আমি আমাৰ দলীয় যিবিলাক কৰ্মকৰ্তা আছে, আপোনালোকে ইতিমধ্যে জানে যে প্ৰাইমাৰীৰ পৰা আৰম্ভ কৰি আমি বুথ কমিটি পৰ্যন্ত গঠন কৰিছোঁ। বুথ কমিটি আমাৰ 4 মাৰ্চত কমপ্লিট হ'বই লাগিব। বুথ কমিটি কিছুমানৰ 2খন, 3খন, 5খন, 10খন বাকী আছে। এই 4 মাৰ্চৰ আগত সেইবিলাক কমপ্লিট কৰিবলৈ দিয়া হৈছে। আৰু 4 মাৰ্চত আমাৰ অধিৱেশন হ'ব বৰমাত। সেই অধিৱেশনৰ আগতে বুথ কমিটিবিলাক কমপ্লিট হ'ব। ইয়াৰ লক্ষ্য উদ্দেশ্যটো হৈছে আগন্তুক MP ইলেকশ্যন। আমি যিহেতু এই মুহূৰ্তলৈকে মহাজোঁট ভংগ হৈছে, আমি যি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি মিত্ৰজোঁট আছে তাতো আমি নাই। গতিকে আমি যদি অকলে নিৰ্বাচন খেলিব লাগে, তেতিয়াহ'লে আমি সাংগঠনিকভাৱে তৃণমূল পৰ্যায়ৰ পৰাই শক্তিশালী হ'ব লাগিব। তাৰ কাৰণে আমি সাংগঠনিক কাম কাজত আগবাঢ়িছোঁ। আৰু 4 তাৰিখে পুনৰ নতুন সমিতি গঠন হ'ব আমাৰ বৰমাত। আৰু সেই সমিতিয়ে সেইদিনা কেইবাটাও চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব আগন্তুক দিনৰ ৰাজনীতি সম্পৰ্কে। হয়, আমি যিহেতু আমি BPF দল এই মুহূৰ্তত মহাজোঁটতো নাই, আমি মিত্ৰজোঁটতো নাই। সেই হিচাপে মই ভাবোঁ যে আমি এই মুহূৰ্তত ইলেকশ্যন হ'লে আমি মঙলদৈ আৰু কোকৰাঝাৰ এই 2টা সমষ্টিত আমি নিৰ্বাচন খেলাম। কিন্তু ৰাজনৈতিক পৰিস্থিতিটো যিহেতু নিৰ্বাচনলৈ প্ৰায় 1 বছৰতকৈও কেইদিনমান বেছি আছে, সেই ক্ষেত্ৰত আমি যি ভাবিছোঁ এই সমীকৰণে যে থাকিব সেইটো একো ঠিকনা নাই। কাৰণ কাইলৈ আমি যিহেতু এটা অপশ্যন দিছোঁ, আমি NDAত যাব বিচাৰিছোঁ। যদি আমি NDAৰ অংশীদাৰ হওঁ, তেতিয়াহ'লে NDAৰ সিদ্ধান্তই BPF দলৰো সিদ্ধান্ত হ'ব। সেইদিনা ৰাজনৈতিক স্থিতিটো নিশ্চয় পৰিৱৰ্তন হ'ব। আমি সদায় চিম্বল লৈয়ে আমি নিৰ্বাচন খেলাৰ কথা ভাবিছোঁ। BPF দলে চিম্বল নোহোৱাকৈ নিজা চিম্বলৰ বাহিৰে অন্য চিম্বলত কোনোদিন ইলেকশ্যন খেলা নাই। এই মুহূৰ্তত আমি মঙলদৈ আৰু কোকৰাঝাৰত আমাৰ নিজা চিম্বলতে নিৰ্বাচন খেলাৰ কথা ভাবিছোঁ। সেই কথাটো ইতিমধ্যে আদালতত আছে, আদালতৰ বিচাৰাধীন। আদালতৰ বিচাৰাধীন কথা এটা খুব ডাঙৰকৈ মই পোষ্টমৰ্টেম কৰিব নিবিচাৰোঁ। আমি আইনৰ আশ্ৰয় লৈছোঁ। আৰু আমাৰ হাগ্ৰামৰ মহিলাৰী ডাঙৰীয়া ইতিমধ্যে কৈছে যে এইটো ভিনডেক্টিভ হৈ আমাৰ দলৰ এখন জিলাৰ সভাপতি, প্ৰাক্তন MLA এটা ভিনডেক্টিভ হৈ সিদ্ধান্ত লৈছে। আমি আচৰিত হৈছোঁ। সেই একেদিনাই ৰাতিপুৱা মই তালৈ গৈছোঁ, সেইখন জিলালৈ গৈছোঁ। আৰু তেওঁৰ পত্নীয়ে কৈছে একেৰাহে 2বাৰ আহিছে পুলিচ। এবাৰ 1 ঘণ্টামান আহিতে একো নাপালে গুচি গ'ল, 1 ঘণ্টা পিছত আহি কিন্তু সকলো বস্তু উলিয়াই দিছে। ইয়াৰ পৰা হিতেশ বসুমতাৰীৰ ঘৈণীয়েকে যিটো কথা কৈছে আৰু আমি যিটো সন্দেহ কৰিছোঁ, ভিনডেক্টিভ হয় BTC চৰকাৰো যে হিতেশ বসুমতাৰীৰ এৰেষ্টৰ ক্ষেত্ৰত জড়িত, আমি সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ। নিশ্চয় দিব, নিশ্চয় দিব। দিয়ক তেওঁলোকে কেছ, এইটো প্ৰুফ হ'ব। দুধ কা দুধ, পানী কা পানী হওক। তেওঁ 100 কোটি দিয়ে, কাৰণ মই জানো যে 100 কোটিৰ যদি আইনৰ ওচৰত আশ্ৰয় লয়, কোৰ্টত কেইবা কোটি টকাও জমা দিব লাগে। মই জনাত আইন মই জানো। তেওঁ কেছটো দি থ'লে নহ'ব, তেওঁ যিটো কোৰ্টত জমা দিবলগীয়া পইচা 2 কোটি, 2.5 কোটি, 3 কোটি, সেইটো কোৰ্টত জমা দিব নে নাই, সেইটোহে প্ৰথম কথা হ'ব। মানে সন্মান হানিৰ 100 কোটি, 200 কোটিৰ কেছ দিয়াটো আটাইতকৈ সহজ। কিন্তু যিটো কেছ দিয়া মানুহটোৱে জমা দিব লাগে, সেইটো মই দিয়া কিন্তু আজিলৈকে দেখা নাই কাকো।